নমস্কাৰ, মই জোনালী শইকীয়া, চিম্পল লাইফ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ হোৱাইট চিকেনৰ সৈতে বনোৱা অমিতা গছৰ ফুলৰ এটা ধুনীয়া আৰু হেল্ডি ৰেচিপি। আপোনালোকে ট্ৰাই কৰি চাব ঘৰত। প্ৰথম মই পিঁয়াজ দি পিনে মাংসখিনি ভালদৰে ভাজি ল'ম। এনেকৈ অলপ সময় ভজাৰ পিছত মই ইয়াত আদা নহৰু পিচি থোৱা আছিলে, সেইখিনি মই ইয়াতে দিম। দি পিনে মই আকৌ ধুনীয়াকৈ ইয়াক ভাজিম। এয়া চাওক, মোৰ মাংস ভাজি ৰেডি হৈ গ'ল। এতিয়া মই এইখিনি কেৰাহীৰ পৰা উলিয়াই থ'ম। এতিয়া মই অমিতা ফুল ভাজিম। কেৰাহীখনত মই জলকীয়া, আদা, নহৰু, পিঁয়াজ দি মই ভালকৈ ভাজি ল'লোঁ আৰু ইয়াৰ ওপৰতে মই অমিতা গছৰ ফুলখিনি ঢালি দিলোঁ আৰু এইখিনি মই ধুনীয়াকৈ যেতিয়ালৈকে মৰহি নাযায়, ঠিক তেনেকৈ মই ভাজিম মৰহি যোৱালৈকে। এয়া চাওক, মোৰ অমিতা গছৰ ফুলখিনি ধুনীয়াকৈ ভাজি হৈ গ'ল। এতিয়া ইয়াত মই ভাজি থোৱা মাংস দি দিম। মাংস দি পিনে মই আকৌ ইয়াক অকণমান সময় ভাজিম। এয়া মই ধুনীয়াকৈ ভাজিলোঁ। এতিয়া ইয়াত মই পানী দিলোঁ। গৰম পানী কৰি থোৱা আছিলে, মই সেয়াই দিলোঁ। দি পিনে আকৌ মই অকণমান সময় লৰাই দিলোঁ। এতিয়া ইয়াত মই 2 চামুচ চাউলৰ পিঠাগুড়ি পানীৰ লগত মিক্স কৰি পিনে তৰকাৰীখনৰ ওপৰত ঢালি দিম। তৰকাৰীখন তেতিয়া ধুনীয়া গোটা হয়, খাবলৈও ভাল লাগে। এনেকৈ মই লৰাই দিলোঁ, অকণমান সময় উতলিবলৈ দিলোঁ, ঢাকন লগাই দিলোঁ। এয়া চাওক, মোৰ অমিতা গছৰ ফুলৰ ধুনীয়া তৰকাৰী হৈ গ'ল। এইপিনে মোৰ ভাতো ৰেডি হ'ল। এতিয়ালৈ আহিছোঁ, বাই।